So hey guys, good morning from আমাৰ খানাৰ ঘৰ আৰু খানাৰ ঘৰত ৰাতি শুই আছিলো এই জুতাটো প্ৰথম লগাই লৈ ৰখব খানাৰ ঘৰত ৰাতি শুই আছিলো সকলোৱে আৰু হিয়া সৌৰভ আৰু বিশাল ভাই শুই আছে আৰু এতিয়া সময় হৈ আছে 5:30 আৰু 5:30 এনেকুৱা আন্ধাৰ হৈ চলি আছে আৰু আমাৰ 3-4 জন ইয়াতে মানে ঠাণ্ডা ঠাণ্ডা কি কৰি আছে ভগৱান জানে একজনে তো কুকুৰৰ নিচিনা ঘূৰি ফুৰি আছে কিয় জানো জলি না তেৰি ভি জলি না আৰু এখন জুইটো খেকিলো ৰ'ব অলপ পিছত আকৌ লগ পাই যাম আমি বৰ্তমান আকৌ জুই শিকি আছে মোৰ ভিতৰত আহি গ'লো ইয়াত সৌৰভ আৰু বিশাল ভাই শুই আছে ময়ো তলত অলপমান শুই যাম কাৰণ পোহৰ হোৱা নাই ৰাতি টোপনি হোৱা নাই চ' মই অকণ শুই যাওঁ গাইছ আকৌ ৰাতি লগ পাই আছোঁ সেই যা এই চাওকচোন শুম বুলি কৈছোঁ ভিক মাংগি কেইটামান আহিয়ে গ'ল A few moments later. Hey guys, আকৌ good morning from আমাৰ খানাৰ জাগা মাত্ৰ টোপনি পৰা উঠিছোঁ আৰু ইহঁতে ৰাতি উঠি গেম খেলি আছে বাট যি কি নহওক এটা বস্তু দেখুৱাই আছোঁ আপোনালোকক মৰ্নিং উঠি পেলাই আমাৰ কলেজটো দেখা পাব প্ৰথম এইটো বহুত ভাল লাগে মৌচমটো এসা লাগ ৰহা है दिल गार्डन गार्डन हो रहा ইয়াৰ পৰা আৰু ধুনীয়া ভিউ এটা ওলাই আছে চাওক So hey guys, এতিয়া মই চিম্পাঞ্জি বাইক লৈ পেলাই ওলাই আহিছোঁ চিম্পাঞ্জি বাইক লৈ পেলাই বিশাল বাইক থৈ যাম বিশাল বাইক ঘৰত যাবগৈ আৰু আমি গৈ আছোঁ বজাৰ যাম চাহ বনাম আজি ইয়াত ৰাতিপুৱা ইয়াৰ পৰা চাহ তাহ খাই পেলাই ধুনীয়াকৈ পিছত ইয়াৰ পৰা ওলাই যাম ফাইনেলি মই বৈঠাক চৈ পাই গ'লোঁ আৰু পূৰা ঠাণ্ডা হৈ গ'ল হাতত এই দোকানত আছোঁ চাওক চিটি ল'ব আহিছোঁ কিবা কিবি ল'ম আৰু চাহ খাবৰ কাৰণে তো গাইছ ইয়াতে কেইটামান বস্তু লৈ লৈছোঁ আৰু কেইটামান ল'ব আছে আগত গৈ পেলাই ৰখি আছোঁ অলপ গাইছ ধুনীয়াকৈ সকলো বস্তুখিনি লৈ আহিলোঁ আৰু এতিয়া চাহ তাহ বনাম তো খাই পাই তাই পৰা ওলাই দিম আৰু মই সকলো আপোনালোকক আপডেট দি আছোঁ আৰু এইপিনে চাওক ইয়াতে বস্তু কেইটামান আছে চব অলপ লাহে লাহে গৈ থাকোঁ ফাইনেলি আমাৰ ঘৰ পাই গ'লোঁ আৰু এতিয়া চাহ জোচ উঠি আছে আৰু ইহঁতে ৰাতিপুৱাৰ পৰা গেমে খেলি আছে তেওঁ গেমে খেলি আছে আহি গ'ল ভোক লাগিছে এতিয়া গৈ আছোঁ য'ত চাহ বনাম সেইটো হ'ল ভাতৰ কিবাটো এই ভাতটো চাফা কৰি পেলাই এতিয়া কিবা কৰিব লাগিব আৰু কলগেট লৈ আহিছিলোঁ মই অকণমান বুদ্ধি কৰি পেলাই সিহঁতে দাঁত মাজিব বোলে এতিয়া বলক এইটো ধুই পেলাই চাহ তাহ বনাওঁ আৰু চাহ বনাব গৈছিলে ই উস্তাদি মানে প্ৰথম চাহপাত ঢালি দিছে চেনি দিব ৰখি গ'ল এতিয়া চেনি দি আছোঁ ৰ চাহ আমাৰ ৰেডি হৈ যাব অলপ পিছত আৰু পুৰা বঢ়িয়াকৈ চাহ খাম উস্তাদি মেন আহি গ'ল এতিয়া গাইস চাহ হৈ গ'ল গাইস এইটো চাওক আমাৰ চাহ নিহিলাবি চাবলাটো তলত যাব দে ਪੀਸਫੁੱਲ ਮੇਰੀ ਗਾਣੇ ਤੇਰੇ ਦੇ ਹੀ ਜਾਂਦੇ ਲੁਕਾ ਕੇ ਮੈਂ ਰੱਖਾ ਤੈਨੂੰ ਕਿਤੇ ਪਿਆਰ ਨੂੰ ਸਾਡੇ ਕੋਈ ਨਜ਼ਰ ਗਾਣਾ ਮੇਰਾ ਬਿੱਟੇਗਾ ਲਿਖ ਤੁਝੇ ਪੇ ਜ਼ਮਾਨਾ ਮੇਰੀ A few moments later. দে উঠা আমাৰ ভাইয়ে DSLR লৈ আহিছে ক'ৰ পৰা চাপৰিটো নহয় বাৰু তাৰ নিজৰ প্ৰফেচনেল হয় বেলেগ মজা ফটো উঠাই আছে এতিয়া আমিতো উঠা নাই সিহঁতে উঠাইছে মোৰ চাহটো ইয়াতে থৈ দিছিলোঁ খাই ল'ম मजा आया So guys देख सकते हैं ये छपरी लोग हैं जो रास्ते में आके DSLR से फोटो उठते हैं क्या रे भिक मंगिया क्या देख रहा है So guys আমাৰ ভাইয়ে বহুত ডাঙৰ বস্তু লৈ আহিছে চবেই তাক এই বস্তুটোকে চাই আছে কি জানো মই ইমান আকৰ্ষণ ইয়াত ইমান আকৰ্ষণ হৈছে এই বস্তুটো अच्छा हमारा यहाँ पर केजे भाई DSLR से फोटो मार रहा है यहाँ पर सिंपल भैया को मेरे से बड़ा है ना वो और यहाँ पर हमारा हर्षित So guys finally আমাৰ খতম খানা আৰু এতিয়া ঘৰ চৰ খুলি আছো আৰু এতিয়া মই আপোনাক ভিডিঅ' দেখুৱাব নোৱাৰিম
কাৰণ মই চব লাগিব লাগে এইবিলাক ফাল্টু মাৰিবলৈ চাওক এনেকৈ শুই থাকে এইবিলাকে এনেকৈ কৰি থাকে এইটো অলপমান লাগি আছে কথা নাই ভাই অলপমান ভাল কাম কৰি আছে DSLR লৈছে না ভাই DSLR লৈছে বেলেগ মজা মজা চুৱেগত ফটো উঠাই আছে A few moments later. ফাইনেলি গাইছ অথনি কি আছিলে এতিয়া কি হৈ গ'ল চাওক আৰু আমাৰ খানা মানা খতম আজি এইটো খানা বেলেগ মানে বহুত এনজয় হৈছে বহুতে ফূৰ্তি হ'ল বহুতে কিবা মানে ভাল লাগিলে আৰু এইটো খানাটো চবচে বেষ্ট মানে মেমৰিয়াছ থাকি গ'ল আৰু লাষ্টত ফটো তুলিলোঁ ধুনীয়াকৈ DSLR দি পেলাই মজা লাগি গ'ল 2000 years later. হ'ল বল বল এইটো হাতত ল'ব কান্ধত ল ৰাম ৰাম সত্য আমাৰ খানা মানে এটা কথা হয় টান 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 খেলটো বিক কৰ নহয় নাক্কা লাগাও না বুঢ়া ভাই ক'বা যাম DSLR আছে আজিটো বুঢ়া চুৱেগত আছে গাইছ আমি বাইকত আহি গৈছিলোঁ চিম্বলৰ বাইকত আৰু হাত পাতিবি আহা ভিতৰত চাৰিটা ভিকমাংগিয়া চাৰিটা চুকত ধৰি ধৰি আহি আছে ये देख सकते हैं ये धोरी से साहब নদুৱাইবি দেই মই দিম মই সবকে হাতে হাতে দিম ये जो भाई लोग है इसमें मजाक कर रहे हैं देखिए मजाक कर रहा है गाइस ये तूने 12 स्पीडतो जाना है बाबा चलो 12 स्पीडत तो ऐसे सा सो गाइस यहाँ पर देख सकते हो ये बेले को धो 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 कोने धोआ मानो ইয়াত আমাৰ কুঞ্জল ভাই বহুত কষ্ট কৰি আছে আমাৰ অডিয়েন্স চাহ বনাই পেলাই খুৱাইছো তো সেইটো অকলে মই वाली बर्थडे फ्री स्टिकर है सुबह की मुखे लगाते गिला দে পানি দেখো চ और अभी तो रुको क्लाइमैक्स अभी बाकी সো গাইস আজি আমাৰ এই ব্লগটো ইয়াতে শেষ হোৱা নাই আৰু আমি তাৰ খানা চানা শেষ হোৱাৰ পিছত আমাৰ আজি এটা খেল আছিলে এইটো খেলটো আমি খেলিব আহিছোঁ एहे रहा नहीं जाता মানে এগেইনষ্ট টিম ৰখি আছোঁ আৰু মাত্ৰ আমি বাউণ্ডাৰী চেলি বনাই আছিলোঁ আৰু কি দেখুৱাই আছে নাজানো আৰু আমাৰ বেষ্টফ্ৰেণ্ডকেইটা ৰেডি হৈ আছে আৰু পূৰা আৰু আমাৰ সুজল ভাই এইখন ফিল্ডত আমাৰ খেল আছে ন আৰু আমাৰ অপজিট এইখন চিধা চিধি ফিল্ডত আমাৰ পুৰণা স্কুল যোনটো আছিলে সেইখন স্কুলৰ খেল ধেমালি চলি আছে A few moments later. গান লগাইহে হিলাইছে আমি গান নলগোৱাকে হিলাইছো इधर क्या गिरा किलो भी तो जीत के हमारा टीम ने ले लिया बैटिंग और बैटिंग करेंगे माने सॉरी गाइस माने बैटिंग কৰি বাৰু টস জিকি পেলাই ইয়াতে আমাৰ প্ৰেভিলিয়ন খেলি বহি আছে এটো বেলেগ অটম টপ কিন্তু আমি প্ৰেভিলিয়ন বনাই দিছো বৰ্তমানৰ কাৰণে আৰু আমাৰ ফিল্ডত অলপ পিছত খেল মই উঠান দে দাদা ভাল হৈছে নে ও প্ৰথম বলতে বল হ'ব দে হত বহুত লেভেল মানে গৈ আছে দে 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 বিগি না হৈছে হৈছে বসে যা দৌড়ি যা সো গাইস এইটো আমাৰ টিমৰ এটা মেম্বাৰ আউট হৈ গ'ল বেচাৰাটো বেলেগ কথা क्या बात है सर क्या बात আমাৰ গাইস টাৰ্গেট হৈছে 60 10 ওভাৰ 60 টাৰ্গেট ওভাৰ কিবা কবি আপুনি 10 ওভাৰ 60 টাৰ্গেট এটা ইহঁতে কি কৰে 2000 years later. গাইস ফাইনেলি ঘৰলৈকে ওলাই আহিলোঁ খেল কেতিয়াবা খতম হৈ গ'ল আৰু তাত ভিডিঅ' বনোৱা নাছিলোঁ অলপমান কষ্ট হৈ গ'ল মানে মোৰ একবাৰ ফুলটছ বল এটা আহিছিলে নবল ইয়াত লাগি গ'ল অলপ দুখ পাই গ'লোঁ মাৰটো বল আছিলে অলপমান দুখ পাই গ'ল বাট জিকি যাওক খেলটো আমাৰ টাৰ্গেট আছিলে 61 টাৰ্গেট আছিলে আৰু সিহঁতে 5 ওভাৰতে চেছ কৰিলে চ' খেলটো ইয়াতে খতম মোৰ ব্লগটো ইয়াতে খতম টাটা বাই বাই গুড নাইট खत्म बाय बाय टाटा गुड बाय गया अब तुम लोग गलती से अगर नए हो तो सब्सक्राइब करो वो जो